নমস্কাৰ। টিহু মহাবিদ্যালয়ৰ আজি 57 সংখ্যক মহাবিদ্যালয় সপ্তাহৰ আৰম্ভণি আৰু এই আৰম্ভণিত আমাৰ মহাবিদ্যালয়ৰ 13টা বিভাগে তেওঁলোকে যোগদান কৰিছে আৰু প্ৰতিটো ডিপাৰ্টমেণ্টে অসমীয়া সংস্কৃতি ধ্বজা কঢ়িয়াই আনিছে আৰু এই আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰাই সমাজক এটি আমাৰ বাৰ্তা দিব যে সমন্বয়ৰ বাৰ্তা। এই সমন্বয়ৰ বাৰ্তা যাতে বাকীবিলাকো এনকাৰেজ হয় আৰু তেওঁলোকে যাতে এনেদৰে আগবাঢ়ি যায় আৰু আমাৰ যিটো সমন্বয়ৰ হেতু আমি সকলোৱে একেলগে থকা যিটো আমাৰ অসমীয়া সংস্কৃতি, এই সংস্কৃতি যাতে সকলোৱে জীয়াই ৰাখে তাৰে কামনা কৰিছোঁ আৰু আজি মহাবিদ্যালয় সফল সামৰণিৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। টিহু মহাবিদ্যালয়ৰ 57 সংখ্যক ছাত্ৰ একতা সভাৰ বাৰ্ষিক অধিৱেশন আৰু মহাবিদ্যালয় সপ্তাহ এই উপলক্ষে আজি আমাৰ আৰম্ভণি কৰা হৈছে সাংস্কৃতিক শোভাযাত্ৰাৰে আৰু ইয়াতে প্ৰায় 13টা বিভাগে কলেজৰ 13টা বিভাগে ভাগ লৈছে। এইবাৰ অলপ ব্যতিক্ৰমধৰ্মী অনুষ্ঠান আমি দেখিবলৈ পাইছোঁ। প্ৰত্যেকটো বিভাগে অসমৰ ভাৰতৰ সাংস্কৃতিক ঐতিহ্য তেওঁলোকে তুলি ধৰিব বিচাৰিছে আৰু এয়া হৈছে কলেজীয়া সময়, সৃষ্টিৰ সময়, শক্তিৰ সময়। গতিকে তেওঁলোকে নিজৰ সৃষ্টিশীল প্ৰতিভা বৰ সুন্দৰভাৱে দাঙি ধৰিছে। আমি দেখিছোঁ ইয়াত মহাভাৰতীয় যুগৰ দেখুওৱা হৈছে, তাৰপিছত অসমীয়া সংস্কৃতি দেখুওৱা হৈছে, তাৰপিছত নাৰী নিৰ্যাতন দেখুওৱা হৈছে, নাৰী জীৱনৰ দুৰ্দশা দেখুওৱা হৈছে, সাংস্কৃতিক আৰু ঐতিহাসিক যি আমাৰ পৰিক্ৰমা, এই পৰিক্ৰমা বৰ সুন্দৰকৈ আমাৰ টিহু মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ ছাত্ৰীসকলে বৰ কষ্টেৰে সজাই তুলিছে। ইয়াতে অসমীয়া আছে, ইংৰাজী আছে, বুৰঞ্জী বিভাগ আছে, তাৰপিছত জীৱ বিজ্ঞান, তাৰপিছত উদ্ভিদ বিজ্ঞান, আপোনাৰ ৰাজনীতি বিজ্ঞান, তাৰপিছত মানে টিহু মহাবিদ্যালয়ৰ গোটেইকেইটা বিভাগেই ইয়াতে অংশ লৈছে। হয়, যে আমি ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহটো এইবাৰ অলপ ব্যতিক্ৰমধৰ্মী দেখা পাইছোঁ, কাৰণ যে তেওঁলোকে আগতেও অংশগ্ৰহণ কৰিছিলে, কিন্তু এইবাৰৰ যিবিলাক মানে থিম লৈছে সেই থিমবিলাকত তেওঁলোকে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ অলপ বেলেগ ধৰণে কৰিছে। আমি লক্ষ্য কৰিছোঁ যে মহাভাৰত লৈছে, মহাভাৰতৰ চৰিত্ৰকেইটাকে তেওঁলোকে দেখুওৱা নাই যে মহাভাৰতৰ এথিক্স কি কৈছে, মহাভাৰতৰ মেছেজটো কি, এই মেছেজটো দেখুৱাবলৈ যত্ন কৰিছে। নাৰী জীৱনৰ দুৰ্দশা দেখুৱাইছে, কেনেকৈ সমাজত নাৰী জীৱনৰ এইটো সাংস্কৃতিক ঐতিহ্য, কিন্তু সাংস্কৃতিক ঐতিহ্য নহয়, কিন্তু সাংস্কৃতিক ঐতিহ্য নহ'লেও তাত নাৰী জীৱনৰ যি দুৰ্দশা, নাৰী জীৱনৰ গোটেই পৰিক্ৰমণটো তেওঁলোকে দেখুৱাবলৈ যত্ন কৰিছে। একেদৰে অসমীয়া সংস্কৃতিৰ বিষয়ে দেখুৱাইছে। তাত মেছেজবিলাক আমি দেখিছোঁ যে প্ৰতিভাৰ অলপ বেলেগ ধৰণে উদ্গীৰণ হৈছে। আচলতে অকল সাধাৰণভাৱে এটা মানে সাংস্কৃতিক শোভাযাত্ৰা নহয়, তেওঁলোকৰ বক্তব্যবিলাক বৰ সুন্দৰকৈ প্ৰতীকধৰ্মী ৰূপত তেওঁলোকে ফুটাই তুলিবলৈ সক্ষম হৈছে। নমস্কাৰ। টিহু ঐতিহ্যমণ্ডিত টিহু মহাবিদ্যালয় সপ্তাহৰ 57 সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ আজিৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। টিহু মহাবিদ্যালয়ৰ যিমানটা বিভাগ আছে প্ৰত্যেক বিভাগে নিজা এটা নতুন এটা থিম লৈ আজি সাংস্কৃতিক যাত্ৰাত অংশগ্ৰহণ কৰিছে। যিহেতুকে প্ৰত্যেক বছৰে এই ৰেলীটোৰ দ্বাৰাই আৰম্ভ হয় আমাৰ মহাবিদ্যালয় সপ্তাহ। এইবেলিও আনবেলিৰ দৰে এইবেলিও এনেকৈ আৰম্ভ হৈছে। প্ৰত্যেকটা বিভাগে বিভিন্ন ধৰণে অসমখনৰে হওক বা বিভিন্ন সমস্যাই হওক, যিকোনো হওক, অসমখনক বিভিন্ন ৰূপত দাঙি ধৰিছে। অসম কি গোটেই ভাৰতবৰ্ষখনক বিভিন্ন ৰূপত তেওঁলোকে দেখুৱাব চেষ্টা কৰিছে। ভাৰতবৰ্ষৰ বিভিন্ন সংস্কৃতি, মহাভাৰতকে ধৰি নাৰীৰ যি ইতিহাসত ভূমিকা, লগতে ভাগৱত ঘূৰোৱা আদি বিভিন্ন ধৰণৰ তেওঁলোকে অনুষ্ঠান দেখুৱাব চেষ্টা কৰিছে এই ৰেলীটোৰ মাধ্যমেৰে। নিশ্চয় এইবাৰ কৰোণাৰ পাছত যোৱাবাৰলৈও হৈছিল আৰু এই যোৱাবাৰ বহুত অলপ মানে সময়ৰ অভাৱৰ কাৰণে যদিও ভালকৈ হোৱা নাছিল, এইবাৰ ছাত্ৰ ছাত্ৰীৰ মাজত বহুত সময় আছে প্ৰস্তুত হ'বৰ কাৰণে। এই যোৱা 1 তাৰিখ 2 তাৰিখে আমাৰ লঘু আৰু গুৰু খেল বিভাগৰ বিভিন্ন খেল আৰম্ভ হৈছে ইতিমধ্যে আৰু কালিৰ পৰা বিভিন্ন ধৰণৰ সাংস্কৃতিক যিবিলাক প্ৰতিযোগিতা, গানৰে হওক, নাচ হওক, বাকী বিভিন্ন বিভাগৰ প্ৰতিযোগিতাসমূহ কালিৰ পৰা আৰম্ভ হ'ব আৰু 9 তাৰিখে আমাৰ যিখন মেইন ফাংচন সেইখনৰে আমাৰ এই টিহু মহাবিদ্যালয়ৰ 57 সংখ্যক বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ অন্ত পৰিব।
यदा यदा हि धर्मस्य Right there,